এই কাৰ্যসূচী লোৱাৰ প্ৰয়োজন হৈছে কাৰণ আপোনালোকে সকলো ভাৰতত মোদী চৰকাৰে কি কৰি পেলাইছে ইলেকশ্যন কমিশ্যন লগত জড়িত ৰাখি সকলো আমাৰ যিটো সংবিধান কনষ্টিটিউচনেল ৰাইট যিটো আমাক দিছে সেইটো চুৰি কৰা হৈছে ভোট যিটো চুৰি কৰা হৈছে সেইটো ৰাহুল গান্ধীয়ে সকলো কথা অলৰেডি উল্লেখ কৰিছে আৰু ভাৰতৰ জনসাধাৰণ ৰাইজক জনাই দিছে আৰু কংগ্ৰেছ পাৰ্টিয়ে এই বিৰোধী কৰিছো যে যাতে ভোট চোৰ নহয় খালি আমাৰ ভাৰতত আমাৰ লোকসভা ইলেকশ্যনৰ চুৰি হোৱা নাই আমাৰ ইয়াত যিটো লাষ্ট এছেম্বলি ইলেকশ্যনৰ চুৰি হৈছে আৰু আমাৰ কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙে সদায় কয় যে তোমালোকে ইএম যিটো MEC হৈছে সেইটো তোমালোকে নিজে জিকি অহা নাই মই জিকাইছে বুলি কৈছে কাৰ্বি আংলং পৰা লৈ দিল্লীলৈকে সব চুৰত বেপাৰ কৰিছে ইলেকশ্যন যিটো কনষ্টিটিউচন আমি ৰক্ষা স্বাৰ্থত আজি আমি পজিশ্যন কৰিবলগীয়া হৈছে আৰু কংগ্ৰেছ যিটো পাৰ্টিয়ে সেইটো জাষ্ট আৰম্ভণি ইয়াৰ পৰা আৰু আমি কোনে কোনে ৰাস্তায় ৰাস্তায় ঘৰে ঘৰে গাঁৱে গাঁৱে আমি এই সংবিধানটো ৰক্ষা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম সেইটোৱে আপোনালোকক জনালো আৰু